নমস্কাৰ কণী আৰু কণী কুহুমক লৈ পেলাই আজিও বহুত মানুহৰ মনত বহুত ভয় বহুত প্ৰশ্ন আছে কিন্তু মই ডায়েটিচিয়ান জয়নিকা শৰ্মা আজি কণী আৰু কণী কুহুমৰ ওপৰত সম্পূৰ্ণ সত্যটো কম আৰু লগতে ইউৰিক এসিড আৰু ক্ৰিয়েটিনিন বা চিকেডি থকা পেশেন্টে কণী খাব পাৰে নোৱাৰে তাৰ ওপৰতো কম কণী কুহুমৰ ওপৰত আগতে কম বহুত মানুহে ভয় কৰে কাৰণ কণীত কোলেষ্ট্ৰল থকা বুলি কোৱা হয় কণীত কুহুমত কোলেষ্ট্ৰল আছে কিন্তু হেতু ভাল কোলেষ্ট্ৰল হয় তাৰ মানে গুড কোলেষ্ট্ৰল আমাৰ শৰীৰত আমাৰ লিভাৰে ন্যাচুৰালি 80 to 90% কোলেষ্ট্ৰল প্ৰডিউস কৰে সেই কাৰণে কণী কুহুমত যেটো কোলেষ্ট্ৰল থাকে হেতু আমাক লাগেহে কিন্তু যদি বেছিকৈ খায় হেতুটো আমাৰ কাৰণে অপকাৰী হ'ব যিকোনো বস্তু বেছিকৈ খালে তো আমাৰ কাৰণে অপকাৰী হ'ব আৰু লগতে আপোনাৰ কোলেষ্ট্ৰলটো আপোনাৰ বাঢ়িব কাৰণে ভয় কৰিব লাগে যদিহে ডেইলি আপুনি খুব বেছিকৈ বাটাৰ ঘি বা চীজ খায় বা ভজা পুৰা বস্তু বেছিকৈ খায় বা আপোনাৰ এক্টিভিটি আপুনি যদি এক্সাৰসাইজ কমকৈ কৰে বা যদি চলাচল বেছিকৈ নকৰে তেতিয়াহে আপোনাৰ কোলেষ্ট্ৰলটো বঢ়াৰ আপোনাৰ চান্সটো বেছিকৈ থাকে তাৰ পিছত আমাৰ কণী কুহুমত ভাল পৰিমাণৰ ফলিক এসিড আৰু ভিটামিন B12 থাকে বহুত মানুহৰ তেজ কম থাকে আইৰন বা হিমোগ্লোবিন কম থাকে কিন্তু আমাৰ কণী কুহুমত ভাল পৰিমাণৰ যেটো ফলিক এসিড আৰু ভিটামিন B12 থাকে এটো আমাৰ তেজ বনাবলৈ সহায় কৰে নেক্সট ভিটামিন ডি ন্যাচুৰালি কণীৰ পৰা পাম অন্য কোনো খাদ্যৰ পৰা আমি ভিটামিন ডি তেনেকৈ নাপাওঁ মাশৰুমৰ পৰা পোৱা যায় কিন্তু কণীটো যদি ৰেডিলি এভেইলেবল হয় কণী কুহুমটো যদি আমি খাওঁ আমাৰ অলপ পৰিমাণত আমাৰ ডেইলি ড'জত যিমান পৰিমাণৰ ভিটামিন ডি লাগে হেতু আমি পাই দেখো ভিটামিন ডি সকলোৱে জানে যে সূৰ্যৰ পৰা বা সানলাইটৰ পৰা পাওঁ ভিটামিন ডি আমাৰ হাৰ্টৰ কাৰণে লাগে আমাৰ হৰমোনছৰ কাৰণে লাগে লগতে ভিটামিন ডি যেটা সঠিক পৰিমাণে আমাৰ শৰীৰত থাকে আমাৰ খাদ্যত থকা ক্যালসিয়ামটো এবজৰ্ব কৰিবলৈ সহায় কৰে আৰু আমাৰ হাড়বোৰ ষ্ট্ৰং হৈ থাকে নেক্সট কণী কুহুমত আমাৰ জিংক আৰু মেগনেছিয়াম থাকে বহুত মানুহৰ মাসল পেইন হয় বা বহুতে ভাবে যে নাৰ্ভৰ বিষ থাকে বা হিৰ টানাটানি কৰে তেনেকুৱা ধৰণৰ এটা কিছুমান কথা বহুতে কয় কিন্তু হিৰ টানাটানি কৰে বা মাসল যেটো পেইন থাকে প্ৰায় বেছিভাগ মানুহৰে মেগনেছিয়াম কম থাকিলে হয় কিন্তু কণী কুহুমত আমাৰ ভাল পৰিমাণৰ মেগনেছিয়াম থাকে সেই কাৰণে ডেইলি খাব লাগে কিন্তু কিমান খাব লাগে এটাৰ পৰা ডেৰটা লৈকে কণী কুহুম ডেইলি খাব পাৰে ডিপেন্ড কৰিব আপোনাৰ হজম শক্তি কিমান আপোনাৰ গোটেই দিনটোৰ কিমান পৰিমাণৰ আপোনাৰ কণী খাব লাগে বা কণী কুহুম খাব লাগে এটো আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ান ধুনীয়াকৈ বুজাই দিব কিন্তু এটা কুহুমটো কোনো চিন্তা নোহোৱাকৈ সকলোৱে খাব পাৰে নেক্সট ইউৰিক এসিডৰ কাৰণে কণীটোৰ কাৰণে ইমান ভয় কৰিব নালাগে কাৰণ ইউৰিক এসিডটোত আপোনাৰ পিউৰিন মেটাবলিজমৰ ডিসঅৰ্ডাৰ হয় তাৰ মানে মাছ আৰু মাংসৰ পৰা মাংসত পিউৰিন থাকে সেই পিউৰিনটোৰ বাই প্ৰডাক্ট যেটো আমাৰ পিউৰিন মেটাবলিজমৰ যেটো বাই প্ৰডাক্ট হয় হেতু ইউৰিক এসিড হয় সেই কাৰণে মাছ আৰু মাংসটোহে আপুনি কমাব লাগে বা কেইটামান দিনৰ কাৰণে আপুনি ৰেষ্ট্ৰিক্ট কৰিব লাগে যদি আপোনাৰ ইউৰিক এসিডৰ প্ৰবলেম থাকে কিন্তু কণী বগাটো আপুনি খাই থাকিব পাৰে বা কণীটো আপুনি খাই থাকিব পাৰে কিন্তু কিমান পৰিমাণত কণী বগা এজ এ প্ৰটিন আপোনাক লাগে এটো আপোনাৰ ৰিকোয়াৰমেন্টে ক'ব যে আপোনাৰ এক্টিভিটি লেভেল কিমান বা আপোনাৰ শৰীৰৰ মেটাবলিজমটো কেনেকুৱা আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব বা আদাৰৱাইজ এটা বা দুটা কণী বগা আপুনি ডেইলি কোনো চিন্তা নোহোৱাকৈ ধুনীয়াকৈ খাব পাৰে নেক্সট চিকেডি বা ক্ৰনিক কিডনি ডিজিজ যেতিয়া ডায়াবেটিছৰ পেশেন্টে থাকে বা ডায়াবেটিছ নাথাকিলে বহুতৰে যেতিয়া কিডনি প্ৰবলেম থাকে চিকেডি আহে আৰু বহুতৰে কেতিয়াবা পেছাবত প্ৰটিন গৈ থাকে কিন্তু বহুত মানুহে ভাবে যে পেছাবত প্ৰটিন যোৱা মানে প্ৰটিনটো বন্ধ কৰি দিয়া প্ৰটিন কোনো পধ্যেও বন্ধ কৰিব নালাগে আমাৰ শৰীৰৰ প্ৰতিটো সেল ভালকৈ ৰাখিবৰ কাৰণে বা কিডনি সেল যিবোৰ ড্যামেজ হ'ব ধৰিছে সেইবোৰ ভাল কৰিবৰ কাৰণে আমাক প্ৰটিন লাগিবই প্ৰটিন হাই বায়োলজিক্যাল ভ্যালু প্ৰটিন আৰু হেতু আমাৰ কণীৰ পৰাই পাই যাব কণী বগাটোৰ পৰা সেই কাৰণে যেতিয়া চিকেডি থাকে আৰু পেছাবত প্ৰটিন গৈ থাকে তাৰ মানে এটো নহয় যে প্ৰটিন ৰেষ্ট্ৰিক্ট কৰিব লাগে কিন্তু যদি এনেকুৱা কিছুমান টেষ্ট আছে যিবোৰ প্ৰায় বহুত মানুহে নকৰে কিন্তু আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ান বা ডক্টৰৰ যে ডিটেইলছত সোধে আপোনাক কৈ দিব যে এইকেইটা টেষ্ট কৰিব সেইকেইটা টেষ্ট কৰিলে গম পোৱা যায় যে আসলতে আপোনাৰ যে পেছাবত যে প্ৰটিনটো গৈ আছে হেতুৰ কাৰণে আপোনাৰ প্ৰটিন ৰেষ্ট্ৰিক্ট কৰিব লাগে নে নালাগে কিন্তু কিডনি যদি আপোনাৰ প্ৰবলেম আছে কিডনি সেলছবোৰ ভাল কৰিব লাগিলে বা শৰীৰৰ যিকোনো অংগ ভাল কৰিব লাগিলে বা ঘাই এটুকুৰো যদি হয় হেতু ভাল কৰিব লাগিলে আমাক প্ৰটিন লাগে আৰু কণীটো এটা কমপ্লিট প্ৰটিন হয় যিকোনো প্ৰটিন কমপ্লিট কৰিব লাগে তাত গোটেইকেইটা 20টা এমাইনো এসিড থাকিব লাগিব আৰু কণীটো কমপ্লিট প্ৰটিন হয় আৰু কোনো মানুহে কণী যদি ৰেগুলাৰ খাই থাকে বন্ধ কৰিব নালাগে কিন্তু কোনে কিমান পৰিমাণৰ খাব লাগে আপোনাৰ শৰীৰৰ ৰিকোয়াৰমেন্টে ক'ব যদি মেডিকেল প্ৰবলেম থাকে আপোনাৰ ব্লাড ৰিপৰ্টছবোৰে আপোনাৰ ৰিপৰ্টছবোৰ চাই পেলাই কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব আশা
কৰোঁ আজি কণীৰ ওপৰত যিবোৰ আপোনাৰ ডাউট আছে বা প্ৰশ্ন আছে সেইবোৰ আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল যিবোৰ কথা মই কৈছোঁ এইবোৰ সম্পূৰ্ণ মই ডায়েটিচিয়ান হিচাপে সম্পূৰ্ণ লেটেষ্ট ৰিচাৰ্চৰ মতে লেটেষ্ট মেডিকেল ৰিচাৰ্চৰ মতে যিবোৰ কথা আপোনালোকে জানিব লাগে মই আপোনাক ধুনীয়াকৈ জনাই দিলোঁ ভিডিঅ'টো নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ